Welcome back to my YouTube channel, Right to Education. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ যাব ধৰিছে। ইয়াত তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত ইংৰাজী, অসমীয়া আৰু হিন্দীৰ কি গ্ৰামাৰ লাগিব সকলো ডিছকাছ কৰিম। আৰু তোমালোক ভালদৰে চাই ল'বা কোনটো তোমালোকৰ এতিয়া পঢ়া হোৱা নাই বা কোনটো বিষয়ত তোমালোকে ইম্পৰ্টেণ্ট বুজি পোৱা নাই সেইটো মোক জনাবা। যদি লাগে তেনেহ'লে আন এটি ভিডিঅ'ত সেই বিষয়ে লৈ আহিম। আৰম্ভ কৰিছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ ইংলিছ গ্ৰামাৰেৰে। ইংলিছ গ্ৰামাৰৰ ভিতৰত ডিটাৰমিনাৰ্ছ 4টা, হাফ মাৰ্ক কৰি থাকিব টোটেল 2 মাৰ্ক। প্ৰিপজিশ্যনো চেম একে প্ৰচেছ, 4টা থাকিব হাফ মাৰ্ক কৰি 2 মাৰ্ক। কাৰেক্ট টেন্স, নেৰেশ্যন, ভয়েচ, কম্বাইন, অল্টাৰনেটিভ কাৰেকশ্যন মানে চাইল্ডিছ, চাইল্ড লাইক কোনটো হ'ব সেইবিলাক, মেক চেণ্টেন্স, চেণ্টেন্স কাৰেকশ্যন, ডিগ্ৰী, ট্ৰেন্সলেশ্যন ইনটু MIL ছাবজেক্ট। যদি কোনোবা ষ্টুডেণ্টৰ MIL ছাবজেক্ট হিন্দী থাকে বা তোমালোকৰ যদি অসমীয়া থাকে তেনেহ'লে হিন্দী নহ'লে অসমীয়াত কৰিলেই হ'ল। যিহঁতৰ হিন্দী আছে MIL ছাবজেক্ট সিহঁতে হিন্দীত কৰিবা আৰু যিসকলৰ অসমীয়া MIL ছাবজেক্ট তেওঁলোকে অসমীয়াতে কৰিব লাগিব। এইবিলাক আছিল শ্বৰ্ট গ্ৰামাৰ। এতিয়া আমি আহিছোঁ ইংলিছৰ বাবে লং গ্ৰামাৰত। লং গ্ৰামাৰত তোমালোকে চাবা এছে থাকিব 5 মাৰ্কছৰ। এছে অথবা ষ্টৰি ৰেটিঙো চাব পাৰা তোমালোকে। আৰু ছেকেণ্ড আহিছোঁ আমি লেটাৰ অৰ ৰিপৰ্ট। লেটাৰ অৰ ৰিপৰ্টত 3 মাৰ্ক থাকিব। তাৰপিছত তোমালোক কম্প্ৰিহেনশ্যনত চাবা 2টাকৈ পেছেজবিলাকৰ ভিতৰত তোমালোকে এটা পাবা আনচিন পেছেজ আৰু এটা পাবা চিন পেছেজ। 2টা মিলি 10 মাৰ্কছ থাকিব। কম্প্ৰিহেনশ্যনটো তোমালোক ভালদৰে পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিবা। তো এইখিনি আছিল ইংলিছৰ গ্ৰামাৰসমূহ। যদি তোমালোকৰ এতিয়াও কোনো গ্ৰামাৰ প্ৰিপেয়াৰ কৰিবলৈ বাকী আছে তো কৰি লোৱা। আৰু যদি কোনো বিষয়ত বুজি পোৱা নাই বা কোনো টপিকৰ ইম্পৰ্টেণ্ট দিব লাগে তেন্তে কমেণ্ট কৰিবা। অন্য এটি ভিডিঅ'টোত মই সেই বিষয়ে লৈ আহিম। নেক্সট আহিছোঁ অসমীয়া গ্ৰামাৰলৈ। অসমীয়া 2টা গ্ৰুপত গ্ৰামাৰ আহে। গ্ৰুপ A শ্বৰ্ট গ্ৰামাৰ, ব্যাক বাক্য ভাঙি সমাস 1 মাৰ্কৰ, সন্ধি ভাঙা 1 মাৰ্কৰ, বাক্য পৰিৱৰ্তন 1 মাৰ্কৰ, নত্যবিধি সত্যবিধি 1 মাৰ্কৰ, জ্যোতিচিহ্ন 1 মাৰ্কৰ, জতুৱা ঠাঁচ আৰু খণ্ডবাক্য 1 মাৰ্কৰ, বিপৰীত শব্দ 1 মাৰ্কৰ, এটা শব্দত প্ৰকাশ কৰা 1 মাৰ্কৰ, প্ৰত্যয় ভাঙা 1 মাৰ্কৰ আৰু সমাৰ্থ শব্দ 1 মাৰ্কৰ। তো এইবিলাক তোমালোকে টেনশ্যন কৰিব নালাগে। এইবিলাকত অৰ দি বহুত কেইটা অপশ্যন থাকে। তো অপশ্যনবিলাকৰ ভিতৰত চিলেক্ট কৰি এটা কৰিলেই হ'ল। তো টোটেল শ্বৰ্ট গ্ৰামাৰ 10 নম্বৰ। এতিয়া আহিছোঁ অসমীয়াৰ লং গ্ৰামাৰলৈ। লং গ্ৰামাৰৰ ভিতৰত তোমালোকে চাবা ভাৱ সম্প্ৰসাৰণ কৰা অথবা আবেদন অথবা প্ৰতিবেদন 4 মাৰ্কৰ বাবে। তোমালোকে ভাৱ সম্প্ৰসাৰণ অথবা আবেদনহে লিখিবা, প্ৰতিবেদনটো তোমালোকে স্কিপ কৰিবা। ইয়াৰ পিছত তোমালোকৰ আহিব ৰচনা। ৰচনা তোমালোকৰ 8 মাৰ্কৰ। গ্ৰুপ বি তোমালোকৰ গ্ৰামাৰ লাগিব বাক্য শুদ্ধ কৰা, উপসৰ্গ ব্যৱহাৰ কৰি বাক্য গঠন কৰা 1 মাৰ্কৰ এইবিলাক কুৱেশ্যন, অনুবৰ্গ বহুৱা, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। এইকেইটা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব। আৰু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট এটা চেপ্টাৰ ছন্দ, তাৰে 2টা কুৱেশ্যন আহিব 4 মাৰ্কৰ বাবে। তো এইখিনি আহিব তোমালোকৰ গ্ৰুপ বিৰ পৰা। তোমালোকৰ যদি কোনো এটা বিষয়ত এতিয়াও প্ৰিপাৰেশ্যন লোৱা হোৱা নাই তেনেহ'লে কমেণ্টত লিখি দিবা। মই নেক্সট এটা ভিডিঅ'ত সেই বিষয়ে লৈ আনিম। নেক্সট আমি আহিছোঁ হিন্দী গ্ৰামাৰলৈ। হিন্দীৰ পৰা তোমালোকে গ্ৰামাৰৰ ভিতৰত চাবা মুহাৱৰো সে বাক্য বনাও 2 মাৰ্ক, লিংগ পৰিৱৰ্তন 2 মাৰ্ক, বচন পৰিৱৰ্তন 2 মাৰ্ক, সন্ধি 2 মাৰ্ক, প্ৰত্যয় और उपसर्ग 2 মাৰ্ক, বিপৰীত শব্দ 2 মাৰ্ক, পৰ্যায়বাচী 2 মাৰ্ক আৰু বাক্য শুদ্ধকৰণ তো 2 মাৰ্ক। এইকেইটা আছিল হিন্দীৰ শ্বৰ্ট গ্ৰামাৰ। আৰু লং গ্ৰামাৰৰ ভিতৰত তোমালোকে চাবা নিবন্ধ লেখন 8 মাৰ্কৰ বাবে, পত্ৰ অৰ আবেদন যিকোনো এটা লিখিলেই হ'ল 5 মাৰ্কৰ, আৰু গদ্যাংশে প্ৰশ্ন 6 মাৰ্কৰ। এইটো তোমালোকৰ আনচিন পেছেজৰ নিচিনাই কুৱেশ্যনবিলাক দিয়া থাকিব আৰু এটা পেছেজ দিয়া থাকিব, তাৰে পৰা এনচাৰ বাছি লিখিব লাগে। আৰু তাৰপিছত থাকিব অনুবাদ। অনুবাদত তোমালোকৰ আছে 5 মাৰ্ক। অনুবাদ থাকে ইংলিছৰ পৰা হিন্দীলৈ। তোমালোকৰ অনুবাদবিলাক ইংলিছত লিখা থাকিব, তোমালোকে হিন্দী ট্ৰেন্সলেশ্যন কৰিব লাগিব। এইখিনি আছিল আজিৰ ইম্পৰ্টেণ্ট গ্ৰামাৰসমূহ হিন্দী, অসমীয়া আৰু ইংলিছৰ।
যদি এতিয়াও তোমালোকৰ কোনো এটা বিষয়ত প্ৰিপাৰেশ্যন বাকী আছে বা কোনো এটা বস্তু বুজি পোৱা নাই তেন্তে কমেণ্ট কৰি লিখি দিবা মই অন্য এটি লং ভিডিঅ'ত সেই বিষয়ে লৈ আহিম আজিলৈকে ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা